আজি নাতিনীটোৰ তোমাৰ সেই জন্মদিন বুজিছা এয়া অলপমান কচল লৈ আহিলো বজাৰতো দুই চাই দাম বুজিছা একাশী মানে তোমাৰ সেই সৰু সৰু চেৰিচাম বকল মানে দাম কিমান চাবা 50-60 আমি কিমান কল ঠগাই দিছিলো মানুহক মানে দিনকাল খুব বেয়া হ'ল যাব লাগে নহয় দেৰি হ'ল কোন আহিলি কিমান আহিলি তহঁতে মোক সেই তোমাৰ বকুলিৰ দৰে দেখা পায়ে থাক মোৰ আজি পূজা আছে ঘৰত বুজিছা এই নাতিনীটোৰ জন্মদিন এই কি আনিবি তোমাৰ সেই কল আনিছো বিস্কুট আনিছো চেনি আনিছো বহুত ভাল বস্তু আনিছো বুজিছা গধূলি আহিবিছো তহঁতে দেই আহিবি সবাই আৰে বৰ ভাগৰো লাগিল নহয় তোমাৰ সেই 1 কিলোমিটাৰ বাট খোজকাঢ়ি আহিলো হৰি অকমান ইয়াতে জিৰাই লওঁ দেই অকমান জিৰাই লওঁ হ'ব দে ঘৰ পাম ঘৰ কৈ মৰিবি কিমান ঘৰ ল'ৰা ছোৱালী নাতিনী এইবোৰ কথা ভাবোঁতেই জীৱনটো একেবাৰে গ'ল নহয় গ'ল এতিয়া টায়াৰ চিপ বাকি পোৱা নাই কঁকালৰ বিষ দেহৰ বিষ হৰি সেই মধুৰ আমাক পুথি পাঠ কৰিব মাতিছো কিবা কৰে হেনো সি আৰু আজিকালি তোমাৰ সেই পুথি পাঠ কৰিবৰ কাৰণে এই পাঠকে নোপোৱা হ'ল নহয় আজিকালি ছোৱালীবিলাকে পুথি নাচায় বুজিছা পুথি নাচায় সেই বুঢ়াসকলে পঢ়িলে আহিলে ক'ব দে কি হৈছে খাওঁ মোবাইলটো হাতত হৰি ৰাম বৰ গৰম লাগিছে নহয় যাব লাগে নহয় খবৰ বেয়া হ'ল নহয় পূজাৰ সময় হৈ গ'ল বেগটো কিবা ওজন কম লাগিছে বিস্কুটো নাই কি হ'ল কি হৈছে তহঁতে কি হেৰিছ মোৰ কলত বিস্কুট পুতাই খালে বান্দৰে খালে নাই মোৰ বিশ্বাস হোৱা নাই তহঁতে খাইছ আজি মই পূজাৰ কাৰণে কিবা অলপ আনিছিলো তাকো খালে কি হ'ল যেন পাইছো ঘৰত এই গৃহিণীৰ গালি খাই মৰিব লাগিব হৰি প্ৰভু বিলৈ কলি দূৰ কলি এই কলিৰ হাতৰ পৰা ভগৱন্তক হাত খাৰিব নোৱাৰে এই ঈশ্বৰৰ নামৰ ফল ইহঁতে জানে তাকো খাই পেলালে ইয়াত বান্দৰৰ ওপৰত এই বান্দৰৰ কাৰণে পৃথিৱী শেষ হ'ব প্ৰকৃতিৰ বান্দৰে ৰক্ষা কৰিব পিছে সেই যিবিলাক জন্ম পাইছে এই বান্দৰে পূজা পাতলি
সিহঁতে শেষ কৰিহে এৰিব হৰি সেই পাঠকক ফিৰাব লাগিল গৈ নহয়নে হৰি 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 যাওঁ দে হৰি 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 কি কবি বুজিছা আনিছিলো আনিছিলো মই বুজিছা চেনি চম্পা কল 81-50 টকা বুজিছা বিস্কুট অকণমান আনিছিলো কিবা কিবি আনিছিলো পিছে মোৰ কি যেন হ'ল দিনটো সেই পথাৰতে থাকিলো নহয় আহি আহি ভাগৰ লাগে মই সেই গছজোপীৰ তলত বহিছিলো টোপনি আহিল বেগটো আছিল কাষত সেই সাৰ পাই দেখো যে সেই টিলিং গিটিং কেইটা কিছু দূৰত দেখোন বান্দৰক খেদি আছে বেগটো যে যাওঁ কলো নাই বিস্কুটো নাই বুজিছা সিহঁতে কৰিলে বুজিছা সিহঁতে কৰিলে আজি ঠকি ক'ত হ'বগৈ বুজিছানে মাৰৰ গালি খাই মৰিব লাগিব তই যদি পাৰ আনিবি বজাৰৰ পৰা আৰু পাৰিলে সিহঁতক অলপ বুজাবিচোন সিহঁতক বুজাবি দে যা তই যা চবৰ মাহি আছে